Hello guys, welcome back to my mommy's okay YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। মোৰ বাৰু ভালেই। মই বৰ্তমান হস্পিটেলত আছোঁ। অলপ অসুবিধা হৈছে সেইটো কাৰণে আৰু দুবাৰে চিজাৰিং কৰিম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে হস্পিটেললৈ গৈছোঁ। মোক ভাইটিয়ে কিবা ক'ব দি আছিলে, মই কৈছোঁ মই পিছত ক'ম। ভাইটিয়ে ভিডিঅ' কৰিছে, ভণ্টিও কৰি দিছে, এনেকৈ মিলাই কেনে আজি ফোনত বিজি কোনে ফোন নানি কিবা কবি নানি কো নাতিনীৰ এতিয়া আকৌ হেৰি পাবি কেনে লাগছি ঐ জেঠেৰ মনটো কেনে লাগি আছে এখন দেখোন নে মাৰ ডক্টৰ আহি নোপোৱালৈকে মানে চেলাইন দি থৈ দিছে আৰু যেতিয়া টাইম হ'ব তেতিয়া কৰিব আৰু মোৰ চুলিখিনি ইগন'ৰ কৰিব দিয়ক গাইজ, কাৰণ মই ঘৰতে সেই বেনি কাটি গৈছিলোঁ, চেলাইন দিওঁতে গোটেই চুলি বেয়া হৈ গৈছে, মই ঠিক কৰা নহ'ল। এনেকৈ আৰু চেলাইন দিয়াই লৈ গ'ল যিহেতু এনেকৈ গুচি গ'লোঁ। Family meeting so paise এয়া ঘৰত আহি ভাইটিয়ে ভাগিনীয়েকৰ কাৰণে ৱেলকাম কৰিছে, দিছে আৰু এয়া মামা ভাগিন হাতে ভিডিঅ' কৰিব পৰা নাই, ভাইটিহঁতে এনেকৈ ভিডিঅ' কৰি দিছে আৰু অলপ চলপ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই কৰা নাই, ভাইটি কৰি দিছে, ভণ্টি কৰি দিছে, তেওঁলোকে কৰি দিছে আৰু তেনেকৈ মই ভিডিঅ' নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু দিম কাৰণ এইখিনি স্মৃতি সাঁচি থোৱাৰ কাৰণে। মায়া তেতিয়া মাইনা ডাঙৰ হ'লে চাব পাৰিব, ময়ো পিছত কেতিয়াবা চাব পাৰিম, সেইটো কাৰণে। আৰু এতিয়া মই মাকৰ ঘৰতে আছোঁ বাৰু, থাকিম আৰু কেইদিনমান। আমাৰ মাইনা কান্দিব ধৰিছে। এতিয়া মই ভিডিঅ'টো এণ্ড কৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।